এয়া দেখিছে নহয় কিমান বৰফবাৰী হৈ আছে ৱাহ হাই হেল্ল' গুড মৰ্নিং এভৰিৱান তো আমি আছোঁ বৰ্তমান হিমাচলৰ ডালহাউচিত আৰু এয়া চাওক ইমান ধুনীয়াকৈ বৰফবাৰী হৈ আছে বহুত ধুনীয়াকৈ আৰু এয়া আমি মোৰ ফেমিলি আহিছোঁ মাইচু পাপা মানে মোৰ হাজবেণ্ড আৰু পিছত আছে আমাৰ ডাঙৰ মাইনা আৰু এটা বেলেগ ফেমিলিৰ লগত আহিছোঁ এয়া দেখিছে নহয় কিমান বৰফবাৰী হৈ আছে ৱাহ বহুত ধুনীয়া লাগিছে আমি মানে এনেই ওলাই আহিছিলোঁ বৰফ পৰি থকা নাছিলে আমি ৰেচপেক্ট কৰা নাছিলোঁ লাকিলি মানে ইমান ধুনীয়াকৈ মানে বৰফ পৰিছে ন আপোনালোকক একদম ধুনীয়াকৈ চাৰিওপিনে দেখাই দিছোঁ দেই এয়া চাওকচোন এয়া দেখিছে নহয় এয়া এয়া চাওক একদম চাৰিওপিনে মানে বৰফে বৰফ অ' মাই গড ইমান ভাল লাগিছে নহয় কি ক'ম আপোনালোকক ৱাহ মানে ইমান এটা ধুনীয়া এক্সপিৰিয়েঞ্চ পাইছে লাইফত মানে কৈ যেনে সোৱাদ লাগিছে তেনেকৈ লালটি পৰিব ধৰিছে সঁচাকৈ দেই আনবিলিভেবল মোৰ বহুত ভাল লাগিছে মই নিজেই মানে এক্সপ্ৰেছ কৰিব পৰা নাই আপোনালোকৰ লগত আপোনালোকেও যদি আহিব বিচাৰিছে আহিব পাৰে আপোনালোকক ৱেলকাম কৰিছোঁ যিহেতু মই হিমাচলতে থাকোঁ আপোনালোকে মোক কণ্টেক্ট কৰি আহিব পাৰে যদি ফুৰিব আহিব বিচাৰিছে থকা লোৱা খোৱা ফ্ৰী সকলো আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু প্লিজ শ্বেয়াৰ কৰিব ৰিয়েক্ট কৰি দিব লাভ ৰিয়েক্ট কৰিব আৰু চলো এতিয়া আমি অকণমান ডান্স কৰিম দেখো बोरी बस्ता जो भी है अभी इस पे स्लाइड करेंगे ताकि कपड़ा ना भीग जाए यहाँ से जाओ ना और ऊपर से आओ क्या बनाओ लगभग बर्फ में चाय पीने का मजा ही अलग है ये देखो अभी बर्फबारी हो रही है और हमने बर्फबारी बोलती है अच्छा अभी बर्फबारी हो रही है और ये स्नोमैन बना के रखी है और अभी हम चाय इसमें कुछ तो लगा देते बटन वगैरह बूट निस्ना प्रॉब्लम खाई वाली यार इसमें ना गिर रहा है बर्फ बाल लगी यस इधर ना थोड़ा भाभी ओए खोलो बर्फ गिर रहा है चाय में बर्फ वाली चाय बन जाएगी नहीं तो इसका बस है ये खोल कहते ये देखो क्या लिखा है कटे उठी भी वालू है ना हाँ ये देखा वो देखा पता की बात है ना मैं सीधा देखो তো এইপিনে দেখা পাইছে আমি ইয়াতে মানে মেগি চেগি বনাই লৈ আহিছিলোঁ খাবৰ কাৰণে কিন্তু সেইপিনে ইমানেই বেছি বৰফ পৰি আছিলে তো অকণমান আঁতৰত আহিলোঁ আহি পেলাই আমি এইপিনে ধুনীয়াকৈ মেগি চেগি লৈ লৈছোঁ খাবলৈ আৰু একদম ৰাস্তাবিলাক দেখিছেনে পূৰা পানী হৈ আছে যিহেতু বৰফবিলাক গোটেই গলি একদম মানে পানী একদম বৈ আছে মানে একদম সোঁতত বৈ থকাৰ নিচিনাকৈ বৈ আছে তো এইপিনে আমি সকলোৱে কিবা নহয় কিবা কিবি বনাই আনিছোঁ আৰু লগতে চাহও বনাই আনিছিলোঁ চাহ খালোঁ যিহেতু বহুত বেছি ঠাণ্ডা ইমান ঠাণ্ডাত একদম মানে থাকিব পৰা নাই তাৰপিছত চাহ খালোঁ আৰু এয়া মেগী চাওকচোন একদম এতিয়াও একদম ধোঁৱা ওলাই
তো এইপিনে আমি বহুত বেছি এনজয় কৰিলোঁ আৰু যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে বহুত ধুনীয়া টুৰিষ্ট প্লেচ হয় ইমানেই ভাল লাগিছে কিন্তু এটা কথাই কাৰণ যিহেতু গোটেই ৰাস্তাটো বৰফ পৰি আছে সেয়েতে গাড়ীখন টাৰ্ণিং লওঁতে বহুত বেছি শ্লিপ কৰি আছে এনজয়টো বহুত কৰিলোঁ কিন্তু যাৱাৰ সময়ত ইমান বেছি ভয় লাগিলে মানে কি ক'ম আৰু কিন্তু আহি পালোঁ আমি ঘৰ ভালে ভালে আৰু যদি ব্লগটো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব বাই